গাইজ চাওক আমাৰ প্ৰচাৰ সম্পাদক আছে আৰু তেখেতে কিবা এটা ক'ব আমাৰ সিৰাজুল সাহেব ডাঙৰীয়া চাওক তো ফাৰ্ষ্ট প্ৰাইজ আছে 10,001 টকা। হেল্ল' মাই ডিয়াৰ ফ্ৰেণ্ডছ, ৱেলকাম টু মাই চেনেল। আপোনালোক সকলোকে মই মোৰ চেনেলটোলৈ স্বাগত জনাইছোঁ। আশা কৰিছোঁ আপোনালোকে ভালে আছে আৰু ময়ো ভালে আছোঁ। আজি এটা অতি সুন্দৰ ভিডিঅ' লৈ আপোনালোকৰ সন্মুখত হাজিৰ হ'লোঁ। চ' বলক ভিডিঅ'টা আৰম্ভ কৰোঁ। আজি চাওক, আজি আমাৰ পশ্চিম হাবলাখা যুৱ মঞ্চৰ সৌজন্যত আৰু নৱকিৰণ আদৰ্শ জাতীয় বিদ্যালয়ৰ উদ্যোগত আমাৰ ইয়াতে ডে নাইট ভলীবল প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। মোৰ লগত আছে সিৰাজুল এজন বিশিষ্ট ইউটিউবাৰ। তেওঁৰ এটা চেনেল আছে, মই চেনেলৰ লিংকটো মোৰ ভিডিঅ' ডেছক্ৰিপশ্যনত দি দিম আৰু আপোনালোকে তাতে যাই কেনে ক্লিক কৰিব, ছাবস্ক্ৰাইব কৰিব, ফ'ল' কৰিব। চাওক, আমি মঞ্চত বহি আছোঁ আৰু এনেকুৱা আমাৰ পৰিৱেশ, যিটো আমাৰ দৃশ্য পৰিৱেশ চাওক, আপোনালোকে চাব পাৰিছে। আমাৰ এই প্ৰাক্তন মেম্বাৰ সদস্য আছে আৰু তেখেতেও মানে আগভাগ লৈছে চাওক, আৰু গাঁৱৰ মানুহ আছে, মুৰব্বী ব্যক্তিও আছে। আমাৰ যিটো দিবানৈশ ভলীবল প্ৰতিযোগিতাৰ খেলৰ আয়োজন কৰা হৈছে, সেই খেলৰ সভাপতি হ'ল আমাৰ প্ৰাক্তন মেম্বাৰ চাহেব আৰু তেখেতে কিবা এটা ক'ব, আমি শুনিলোঁ অলপ। करो हाथ जोड़ के मैं গাইজ চাওক, আমাৰ প্ৰচাৰ সম্পাদক আছে আৰু তেখেতে কিবা এটা ক'ব, আমাৰ সিৰাজুল সাহেব ডাঙৰীয়া চাওক। হয়, নমস্কাৰ। মোৰ নাম সিৰাজুল হক, মই পশ্চিম হাবলাখা যুৱ মঞ্চৰ প্ৰচাৰ সম্পাদক হওক। আমি যুৱ মঞ্চৰ তৰফৰ পৰা এখন দিবানৈশ ভলীবল অনুষ্ঠিত কৰিছোঁ। আহি আমি সেই দিনটোত উপনীত হৈছোঁহি। আমি কিছু সময়ৰ পিছতে এয়া ভলীবল আৰম্ভ কৰিম। গতিকে মই এই খেলৰ উচিলা কৰি এইটোৱে ক'ব বিচাৰিছোঁ যে যিসকল খেলুৱৈ প্ৰেমিক মানে খেল খেলে, তেওঁলোকে খেলিব লাগে। খেল খেলিলে স্বাস্থ্যৰ প্ৰতি ভালে থাকে। স্বাস্থ্যটো ভালে ৰাখিবলৈ হ'লে সকলো খেলে খেলিব লাগে আৰু সেইটোৱে আমি সেইটোৰ ফালে চাই খেলৰ আমি এটা আয়োজন কৰিছোঁ আৰু সেই খেল আমি কিছুমান পিছতে আৰম্ভ কৰিম। আৰু মই এইটোৱে কওঁ যে যিসকল খেলৰ প্ৰতি আগ্ৰহ আছে, তেওঁলোকে সদায় খেলৰ প্ৰতি আৰু বেছিকৈ আগ্ৰহ হওক, এইখিনি কওঁ। ধন্যবাদ। গাইজ চাওক, আমাৰ পশ্চিম হাবলাখা এনেকুৱা অনুন্নত গাঁও, তথাপিও আমি চবেই মিলি খেলা ধূলা অনুষ্ঠিত কৰাৰ কাৰণে অলপ আগবাঢ়িছোঁ আৰু আমাৰ গাঁৱৰ মানুহে যাতে সহায় সহযোগিতা আগবঢ়ায়, এইটোৱে কামনা কৰিছোঁ। আৰু মই বেক কেমেৰাৰ দ্বাৰা আপোনালোকক দেখুৱাই আছোঁ আমাৰ যিটো খেলাৰ পৰিৱেশ বা যিটো ফিল্ড। ত' মই এই ভিডিঅ'টোৰ দ্বাৰা আপোনালোকক জনাওঁ যে যিবিলাক খেলপ্ৰেমী ৰাইজ আছে, তেওঁলোকে ইচ্ছা কৰিলে আমাৰ ইয়াতে জইন কৰিব পাৰে আৰু জইন ফিজটো হ'ল 601 টকা আৰু ফাৰ্ষ্ট প্ৰাইজ আছে 10,001 টকা আৰু ছেকেণ্ড প্ৰাইজ আছে 7,001 টকা। আৰু আমাৰ খেলাৰ মানে এই খেলৰ বিশেষ দায়িত্ব গ্ৰহণ কৰিছে আমাৰ এই আইতুল্লাহ চাহাবে। কিবা এটা ক'ব, আমি শুনিলোঁ অলপ। পশ্চিম হাবলাখা যুৱ মঞ্চৰ সৌজন্যত এদিনীয়া কাৰ্যসূচী হাতত লৈ কুইজ ও ভলীবল প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। সেয়েহে আমি বহুত দিন অপেক্ষা কৰি বতৰ কাৰণে আমি খেলখন পিছুৱাই দিব লগা হৈছিল। আজি 28 তাৰিখ, আজি আমাৰ খেলখন আৰম্ভ হ'ব। খন্তেক পিছতে আমি খেলৰ কাৰ্যসূচী আৰম্ভ কৰিম। ইতিমধ্যে আমাৰ হাতত প্ৰায় 30টামান টিম আহি উপস্থিত হৈছে। যিসকল বন্ধুৱে এইখন খেলত সহায় সহযোগিতা আগবঢ়াইছে, তেখেতসকলক মই ধন্যবাদ জনাইছোঁ। যাতে আগন্তুক খেলত সহায় সহযোগিতা এনেদৰে আগবঢ়ায়। আৰু যিসকল বন্ধুৱে মাইনুদ্দিনৰ ভিডিঅ' চাই, এইটো মই ক'ব বিচাৰিছোঁ, তেখেতক যাতে সকলোৱে ছাপোৰ্ট দিয়ে, লাইক কৰে, কমেণ্ট কৰে, শ্বেয়াৰ কৰে আৰু ছাবস্ক্ৰাইব কৰে। ঠিক আছে গাইজ, এতিয়া মই অলপ বেক কেমেৰাৰ দ্বাৰা এই আমাৰ খেলাৰ পৰিৱেশটো দেখুৱাইছোঁ, আপোনালোকে চাই থাকিব। গাইজ চাওক, আমাৰ মোটামুটি দৃশ্যটো এনেকুৱা, চাব পাৰিছে আপোনালোকে, কি ধুনীয়া দৃশ্য। আমাৰ মোটামুটি খেলুৱৈসকলে আহি পাইছেহি আৰু অলপ পিছতে খেল আৰম্ভ হ'ব আৰু আমাৰ সদস্য বৃন্দসকলে কাম কৰি আছে। চাওক, এইখন আমাৰ ফিল্ড। চ' এই ভিডিঅ'টো আপোনালোকসকলে চোৱাৰ কাৰণে আপোনালোককে ধন্যবাদ জনাইছোঁ। আজিলৈ ইমানেই। থেংক ইউ, বাই বাই, টাটা।